ঘৰৰ পৰ্দাবিলাক ধুই দিলোঁ বিহুৰ কাৰণে। এইবিলাক সকলোখিনি বেছি সময় নহয়, পটককৈ শুকাব, কাৰণ পৰ্দাবিলাক অলপ পাতল যে, আৰু মানে ৰ'দটো ইমান চোকা, তাতে ইমান গৰম। এয়া এতিয়া মই জেতুকা কাটিবৰ কাৰণে সোমালোহি আহি ইয়াত। জেতুকাটো ঘৰৰ কিনাৰতে আছে, তাৰমানে এইজোপা জেতুকা গছ। জেতুকাজোপা মানে এই গোলাপ ফুল এজোপা ওচৰতে আছে, ইমান মানে জংঘল নাই। এইখিনি জেতুকা এখৰাহি হ'ল, এইখিনি তাৰ ডালখিনি চুচি থৈ দিছোঁ। ইমানখিনি ওলালে ডাল তাত। এইটো অকণমানটো আমনি কৰি আছে ওচৰত। জেতুকাখিনি পিচিবৰ কাৰণে পটাখন মই ভিতৰৰ পৰা লৈ আহোঁগৈ। পিচি থাকোঁতে এখন হাতত ধৰিলে ইমানখিনি। এতিয়া আহি বজাৰ কৰিবৰ কাৰণে বিশাল মাৰ্কেট পালোহি আহি। বিশালত চাওঁচোন বাৰু কি ল'ব পাৰোঁ, পচন্দ কিমান হয়। এতিয়া ভিতৰলৈ সোমাই আহিছোঁ বিশালৰ। বিহু বতৰৰ কথা মানুহ অলপ বেছি যেন লাগিছে। মানুহ পূৰা ভিৰ লাগি আছে ভিতৰত, বিশালৰ ভিতৰত। সৰু ল'ৰা ছোৱালী কাপোৰবিলাক ওপৰত আছে, সেইকাৰণে আমি ডাইৰেক্ট ওপৰলৈকে যাওঁগৈ, কাৰণ তলতো ডাঙৰবিলাকৰ আছে। এতিয়া আমি ওপৰলৈ উঠি আহিছোঁ। এয়া ল'ৰাটো বাপেকে লৈছে, মোলৈ পিছে গৈছোঁ, কাৰণ ষ্টেপবোৰ অকণমান ওখ যে, সেইকাৰণে ল'ৰাটোলৈ অকণমান খোজকাঢ়িবলৈ মাকৰ দিগদাৰ হয়। এইবিলাক কিটচেনৰ কণ্টেইনাৰ সঁজুলি থৈ দিছে, যিমানখিনি দৰকাৰ হয়। এইখিনি পালোহি আহি পিনি। সৰু ল'ৰা ছোৱালী যিখিনি বস্তু লাগে চব ইয়াতে পাম আমি। এইটো অকণমানিটোৱে চেণ্ডেল এযোৰ পচন্দ হ'ল, তাৰ ভাগৰ এইযোৰ পাতলযোৰ বৰ ধুনীয়া পচল, এইযোৰ চেণ্ডেল। এতিয়া এইযোৰ লৈছোঁ। এইবিলাক সকলো ধৰণৰ চেণ্ডেলে আছে ল'ৰা ছোৱালী। এইবিলাক প্ৰাইচবিলাক বেলেগ বেলেগ খালী চবৰে। এইবিলাক হৈছে চেণ্ডেল, এইবিলাক হৈছে ডাঙৰ মানুহৰ চেণ্ডেল। এইবিলাক চাৰ্ট হয়। এতিয়া মানুহজনে চুলি দাড়ি কাটিবলৈ সোমালে, তেওঁ চুলি দাড়ি কাটিছে একেবাৰে। বিহুত কাটিম বুলি থৈছিলে। ওপৰত ফেন, গৰমত এইখিনি বিহু বজাৰ। এতিয়া মোৰ কাৰণে এইযোৰ কাপোৰ আনিলোঁ বিহুত। তাৰপাছতে আজি আনিলোঁ এইযোৰ চেণ্ডেল কাৰণে আনিছোঁ চেণ্ডেল, বিশালৰ পৰা আনিছোঁ এইযোৰ আনিছোঁ আৰু ষ্টাইল বজাৰৰ পৰা। বিশালত পচন্দ নহ'ল কাৰণে তাৰ পৰা আনিছোঁ। এইযোৰ এনেই গৰমত পিন্ধাবলৈ এক্সট্ৰাকৈ আনিছোঁ, অকণমান হাত কটা। এইকেইটা গেঞ্জি আনিছোঁ, মানে গৰমে আনিছোঁ এতিয়া, অকণমানটো পিন্ধাবলৈ লাগে। এইটো আৰু এইটো আনিছোঁ মানুহজনলৈ, এইটো স্পৰ্টিং। এইফালে এইটো মই পচন্দ কৰি আনিছোঁ, তেওঁ হেনো পচন্দ হোৱা নাই, তাতে কৈছে। মই বোলো নাই, কিন্তু মোৰ পচন্দ মতে আনিছোঁ। কিন্তু স্পৰ্টিং আপোনালোকে কমেণ্ট কৰি ক'বচোন বাৰু কেনেকুৱা লাগিছে। মোৰ কিন্তু ভাল লাগিছে আকৌ, বিশেষকৈ মানে গোটেইবিলাক মানে বজাৰ মেলি থৈছোঁ। এইবিলাক চক এইবিলাকে এনেকৈ দেখাম বুলি বিচনাত বৰ্তমান, কাৰণ আপোনালোকক নেদেখালে নহ'ব বুলি নিয়মটো কৰিছোঁ। বিহুৰ দিনাখনি ৰাতিপুৱাই এয়া চাকি এগছ ঠিক কৰিছোঁ, শহুৰ বোৱা মৰিশালিত দিবৰ কাৰণে। এয়া লৈ আহিছোঁ, মানুহজনে জ্বলাব মানে। এতিয়া এই অকণমানিটো গৈ আছে, মই পিছে গৈ আছোঁ, বাপেক আহি আছে। এয়া বাপেকে পুতেকে দুয়োটা আগবাঢ়িছে। এই সন্মুখতে আছে, এয়া পালোহি আহি, মানে পদূলিমুখতে আছে। এইফালে দুয়োটাই পুতেক ৰৈ আছে, বাপেকে এইখিনি ধুনীয়াকৈ পানী চানী দি চফা কৰিছে। এইখন নৈখন, দিখৌ নৈখন, মানে একেবাৰে পদূলিমুখতে আছে। এইখন নৈখন অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইটো ৰাস্তাটো, এইটো আমাৰ ঘৰটো, মানে ঘৰটো অকণমান লুকাই থাকে, ৰাস্তাটো ওখ যে, মানে এইটো মথাউৰিৰ নিচিনাই অকণমান ওখকৈ দিছে। এয়া মানুহজনে চাকি জ্বলাই আছে। এয়া কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহখিনিয়ে মানে এনেকৈ নাও এখনত সকলো মানে মানুহ লগ হৈ পিনি এনেকৈ নাম লয় গৰু বিহুৰ দিনাখনি প্ৰত্যেক বছৰে। এয়া আমি ঘৰলৈ আহিলোঁ, অকণমানিটো এইটো খেলি আছে, এইখনতে মৰিয়াই আছে। আহি পিনি চিধাই কাম বনত লাগি গৈছেহি। আহি মানুহ দুনুহ কাকো চোৱা নাই। এইখন আমাৰ দাদা ট্ৰেক্টৰখন, এখন ইয়াতে ভৰাই থৈ দিছে, কাৰণ গেছ চেছ বনোৱা নাই। জেগাডোখৰ অকণমান ঠেক হৈ আছে, চোতালখন নাইয়ে তাতে। এইফালে এইটো আমাৰ মিলৰ ঘৰটো হয়।
এইখন চোতালখন ওচৰৰ পৰা এইটো আমাৰ গাড়ী থোৱা জেগা হয়। এইটো আমাৰ সুমন, আমাৰ ভতিজা ল'ৰা লাষ্ট কৰিছে, সি সেইফালে লুকাই দিছে। এইফালে আমাৰ একদম একেবাৰে চাদ্ধেলাঙা দি পৰি আছে। এইফালে পুতেক গৈছে বাপেকৰ ওচৰলৈ, এয়া ওপৰত ফেন চলি আছে গৰমত, বাপেকৰ মূৰ মালিচ কৰিবলৈ গৈছে। এইফালে বিজি কামত পূৰা। এইফালে নিচায়েক আহিলে, টাউন গৈছিলে মানে অকণমান হেৰি আছিলে, আকৌ বজাৰ সমাৰো কৰি আহিছে, আহি পিনি আকৌ পলালেহি। এইফালে মই পিঠা কেইটামান খুন্দি ল'ম বুলি ভাবিলোঁ অকণমানিটোলৈ, কাৰণ ঘৰতে মিল আছে যিখন এতিয়া কিনি অনাতকৈ ইয়াতে খুন্দাই লৈ যাওঁ বুলি দাদাই এতিয়া খুন্দাই মেলি দিছে। এইখিনি এইটো হালধি খুন্দা, তাৰপাছত এইটো হালধি খুন্দে। এইটো আমাৰ ধানৰ খুন্দা মেচিনটোতো কাৰেণ্টৰ হয়, এইটো ধান বনাই। এতিয়া বিহুতে খুন্দিছিলে কাৰণে অকণমান এই তল চলবোৰ এনেই তুঁহ চুহ পৰি আছে, এতিয়া এইবিলাকত তুঁহ চুহ